बाक्सा जिल्लानि बरमा मसलपुरनि गुबुन गुबुन ओनसोलाव हरखाबै नायगिदिंहैदों मन्त्री रन्जित कुमार दासआ। गिबि मन्थ्रिनि बिथोन बादियै फुंनि समाव मन्थ्रिया थोंजोङै बरमा गुदि देहा फाहामसालियाव नायगिदिंफैयो। हरखाबै नायगिदिंफैनानै देहा फाहामसालिनि लुफुंथाय, देहा फाहामगिरि, नार्सनि आंखाल अजदफोरनि सायाव सुलु लानायनि उनाव बरमा खोला हाथाइनि गुदि फरायसालियाव नायगिदिंहैयो। फराखथायाव हाबनानै फरायसुला फरायसुलिजों सावरायलायो मन्थ्रिया। बिनि उनावनो टिहु बरमा जौगाखां खोन्दोआव हाबनानै सानै आइजोनो इ-रिक्सा गथायनाय हाबाफारियाव बाहागो लानानै जौगाखां खोन्दोनि गुबुन गुबुन बिथिंफोरनि सोमोन्दै सुलु लायो। PSE मन्थ्रि रन्जित दासआ गावनि बिफाननि माखासे जल जीवन मिशन बिथांखिफोरखौ नायगिदिंहैयो। मन्थ्रिया फरायसालिफोराव सरकारा जगायना होनाय दै बोखांनाय मटरफोरखौ सिखावा खावना लांनाया दुखुनि बाथ्रा होननानै फोरमायो। गुबुन फारसेथिं जल जीवन बिथांखि मावफुंनायनि बिथिङाव जाख्लथाय सोमजिहोनाय साफ्रोमबो सुबुङा जोबथेसालियाव थांनांगोन होननानै मन्थ्रि रन्जित दासआ फोरमायो। बेराफारसे मन्थ्रि रन्जित कुमार दासआ मसलपुरनि जिल्ला बेंगिरि मावख'आव गुबुन गुबुन बिफाननि बिबानगिरिफोरजों बिफानफोरनि सायाव सुलु लायो। लोगोसे मन्थ्रिया गोनांथार जानाय मुवा बेसादनि बेसेन बांनायखौ होबथानो थाखाय मोनसे जर'खा टास्क फर्स दानाय जागोन होननानै मिथिहोयो। मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा डांगरियाय যেতিয়া অন্য স্থানত কেবিনেট অনুষ্ঠিত কৰে, অৰ্থাৎ যোৱাবাৰ যেনেকুৱা ধেমাজিত কৰিছিলোঁ, এইবাৰ আমি অহা কাইলৈ কেবিনেট হ'ব আমাৰ বঙাইগাঁৱত হ'ব। আৰু সেই কেবিনেটত যিদিনাখন হ'ব তাৰে আগদিনাখন এখন জিলাত আমি প্ৰত্যেকগৰাকী মন্ত্ৰীক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দিছে আৰু ঘূৰি যোৱাৰ সময়তো এখন জিলাত দায়িত্ব দিছে। আৰু সেইটোৰ আধাৰত আজি মই বাক্সা জিলাত মই প্ৰথমতে আমাৰ বৰমা যিটো আমাৰ CHC আছে, CHC তাতে ডক্টৰ বা ৰোগীৰ সমস্যা বা কিমান আমাৰ ভেকচিনেশ্যন হৈ গ'ল, ষ্টাফ কি আছে, মেডিচিন ফেচিলিটি কি কি আছে, সেইবোৰ গোটেই সম্পূৰ্ণ নথিপত্ৰসহ আমি তাত ইনস্পেকশ্যন কৰিছোঁ। আৰু তাৰপিছত মই আহি পেলাই আমাৰ ব্লকত ইনস্পেকশ্যন কৰিলোঁ, ব্লকৰ পিছত স্কুলত ইনস্পেকশ্যন কৰিছোঁ। আৰু ইনস্পেকশ্যন স্কুলত কৰাৰ পিছত অংগনবাড়ী চেণ্টাৰত কৰিলোঁ, এটা আমাৰ জল জীৱন মিছনৰ স্কিম ইনস্পেকশ্যন কৰিলোঁ। আৰু কৰি শেষত এতিয়া আমি বাক্সা জিলাৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টলৈ এটা ৰিভিউ এটা ৰাখিছোঁ। এতিয়া মানে আমি ৰিভিউ কৰাৰ পিছত মই আকৌ বঙাইগাঁৱলৈ উভতি যাম আৰু যিমানবোৰ মই কাম দেখিলোঁ মই সন্তুষ্টি প্ৰকাশ কৰিছোঁ। ছাৰ, এনে কেবিনেটত কেনেধৰণৰ আলোচনা হোৱাৰ সম্ভাৱনা আছে? কেবিনেটত যিটো সচৰাচৰ যিটো হয়, যিবোৰ কেবিনেট মেমৰেণ্ডাম আহিব সেইটোৱে হ'ব। আৰু বিশেষ কোনো যে বঙাইগাঁৱৰ কেবিনেট বুলি যে বিশেষ কিবা থাকে তেনেকুৱা নাথাকে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইচ্ছা হৈছে কি যে অকল গুৱাহাটী সোমোৱা হ'ব নালাগে, সমগ্ৰ অসমতে যাতে কেবিনেট পাতিব পাৰোঁ। আৰু সেই কেবিনেটসমূহ পাতিলে ধেমাজিত পতা হৈছে, বঙাইগাঁৱত পতাৰ লগে লগে স্বাভাৱিকতে ডিপাৰ্টমেণ্টসমূহকো আমি কিছু যিবোৰ কাম কৰাবলগীয়া আছে সেইবোৰ আমি কৰাওঁ বা মুখ্যমন্ত্ৰী ডাঙৰীয়া এদিন থাকি পেলাই তাত পৰৱৰ্তী সময়ত বিভিন্ন স্কিম তেওঁ ইনগ্ৰেশ্যন কৰিব। সেই কেবিনেটবোৰ যদি হৈ থাকে তেতিয়াহ'লে নিশ্চিত ৰূপত ভাল হয় বুলি মই অনুভৱ কৰোঁ। আৰু গতিকে আগন্তুক দিনত আমি হয়তো আমাৰ বিটিআৰ অঞ্চলতো ক'ৰবাত হয়তো কেবিনেট আমি অনুষ্ঠিত কৰিম, বা আমি গোৱালপাৰা অঞ্চলে হওক বা বৰপেটা অঞ্চলে হওক বা য'ত য'ত অন্ততঃ আমাৰ মন্ত্ৰী বিধায়ক কম আছে তেনেকুৱা ঠাইত আমি চৰকাৰখন বা ধুবুৰীতে হওক তেনেকুৱাকৈ কেবিনেট মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুষ্ঠিত কৰিছোঁ। সেইকাৰণে ইতিমধ্যে আজি মই উপায়ুক্ত ডাঙৰক নিৰ্দেশ দিছোঁ যে আমি টাস্ক ফৰ্চ এটা বনোৱাৰ কাৰণে কৈছোঁ, য'ত নেকি অসম আৰক্ষী থাকিব, ফুড এণ্ড চিভিল ছাপ্লাই থাকিব, আমাৰ মেজিষ্ট্ৰেট থাকিব আৰু এজন মেজিষ্ট্ৰেটৰ তেওঁৰ লগত নেতৃত্বত লগত যিসকল আমাৰ বিটিআৰৰ সদস্য থাকিব। আৰু সেইসকলে কি কৰিব, যিসকলে মানে আমাৰ পাইকাৰী মূল্য, সেই পাইকাৰী মূল্যতকৈ 6 টকা বা 5 টকা বা 6 টকাৰ অধিক ল'ব নোৱাৰিব। গতিকে আমি টাস্ক ফৰ্চে সেইবোৰ ৰাইজক সচেতন কৰি দিব হোৱাটছএপৰ জৰিয়তে বা মাইকৰ জৰিয়তে যে মগু দাইল আজি পাইকাৰী বজাৰ অমুক চলি আছে, পটেটো ইমান চলি আছে, অনিয়ন ইমান চলি আছে। আৰু সেইটোতকৈ অত্যাধিক বা ডেভেলপমেণ্ট ব্লকত কিছুমান স্কিম এতিয়া আধৰুৱা হৈ আছে, কিবা ব্যৱস্থা ল'ব নেকি? PHCটো এতিয়া ধৰক আমাৰ যিবোৰ অনগোয়িং স্কিম এতিয়ালৈতো আমি প্ৰায় 16 লাখ মানুহৰ ঘৰত আমি কানেকশ্যন দিবলৈ সক্ষম হৈছোঁ। আমি প্ৰায় 63 লাখ মানুহৰ ঘৰত আমি কানেকশ্যন দিব লাগিব 24 চনৰ আগতে। আৰু এইবাৰ যদি পাৰফৰ্মেঞ্চটো আমি যোৱা 6টা মাহ ধৰি পেলাই আমি খুব সুন্দৰ ছেটিছফেক্টৰী আমি পাৰফৰ্মেঞ্চ পাইছোঁ। প্ৰতি মাহতে প্ৰায় 2 লাখ বা কেতিয়াবা 1,90,000 প্ৰতি মাহতে তেনেকুৱা আমি কৰি আছোঁ। আৰু সেইটো কৰিলে আমাৰ 23 লাখ আমাৰ 2021-22 ভিতৰত 23 লাখ মানুহৰ ভিতৰত সংযোগ দিব লাগিব। সেই টাৰ্গেট আমি অনায়াসে পাৰ কৰিব পাৰিম।
আৰু 24 চনলৈ আমি চাব নালাগে, 23 চনৰ ভিতৰতে আমি 63 লাখ পৰিয়ালক, আমি গ্ৰাম্য পৰিয়ালক, কাৰণ কিয় বহুতে আকৌ ভাবে যে সকলো সমগ্ৰ অসমতে হ'ব, এতিয়া আৰবান এলেকাত নহ'ব। যেতিয়া জল জীৱন মিছন আৰবান যদি ভাৰত চৰকাৰে যদি মুকলি কৰে তেতিয়া আৰবান অঞ্চলত হ'ব। আৰু এতিয়া 63 লাখ আমাৰ গ্ৰাম্য অঞ্চলৰ পৰিয়ালক পানী দিয়াৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।